ভোটাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব প্ৰথমে আপুনি দুটা পদ্ধতি আছে এটা ৱেবছাইট আপুনি ডাউনলোড কৰিব লাগিব আৰু এটা হৈ গ'ল FT আপুনি প্ৰথমে প্লে ষ্টৰটো ওপেন কৰিব লাগিব প্লে ষ্টৰ ওপেন কৰাৰ পিছত তাত ভোটাৰ হেল্পলাইন এপ্লিকেশ্যনটো আপুনি ডাউনলোড কৰি ল'ব লাগিব ডাউনলোড কৰাৰ পিছত আপুনি ভোটাৰ হেল্পলাইন কৰি লওক এপ্লিকেশ্যন ওপেন কৰাৰ পিছত আপুনি তাত মোক দেখাই আছোঁ আপোনাৰ তাত দিয়া আছে এপিক তাত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত মই দেখাই আছোঁ আপোনাক এনেকৈ ষ্টেপ বাই ষ্টেপ আপোনাক কৰিব ডাউনলোড কৰাৰ পিছত আপুনি দেখি পাব যে ইয়াত ডু ভোটাৰ ID ৰেফাৰেন্স নাম্বাৰ আপোনাৰ ভোটাৰ কাৰ্ড আছে নে নাই বুলি কৈছে যদি আই হেভ ভোটাৰ কাৰ্ড বুলি আছে তেতিয়াহ'লে ভোটাৰ কাৰ্ড আছে যদি আপুনি ক্লিক কৰিব যদি নাই তেতিয়া 2 নম্বৰটো আপুনি ক্লিক কৰিব মোৰ আছে সেইকাৰণে মই ইয়াত দিছোঁ আই হেভ ভোটাৰ কাৰ্ডটো আমি তাত ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ পিছত যদি আপোনাৰ ভোটাৰ কাৰ্ডটো নাই তেন্তে আই ডোণ্ট হেভ ভোটাৰ কাৰ্ডটো ক্লিক কৰিব তাৰপিছত আপুনি চাৰ্চ বাই ডিটেইলটো আপুনি ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত মই দেখাই আছোঁ আপুনি যদি আপোনাৰ ভোটাৰ কাৰ্ড নাই তেন্তে আপুনি চাৰিটা পদ্ধতি আপুনি ক্লিক কৰি আপুনি ভোটাৰ কাৰ্ড নামটো চাব পাৰিব নেক্সট আপুনি যাব লাগিব ইয়াত আপোনাৰ নাম্বাৰটো ৰেফাৰেন্স নাম্বাৰ দি আপোনাৰ আই হেভ ভোটাৰ কাৰ্ডটো মাৰি দিয়ক নাম্বাৰটো ভোটাৰ মাৰি এপিক নাম্বাৰটো মাৰি দিব লাগিব মৰাৰ পিছত আপুনি ইয়াত এপিক নাম্বাৰটো মৰাৰ পিছত আপুনি ষ্টেট মাৰিব লাগিব ষ্টেটটো মৰাৰ পিছত আপুনি যে ফেক্স ডিটেইল আছে ফেক্স ডিটেইলত আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনাৰ কি হ'ব আপোনাৰ ডিটেইল শ্ব' কৰিব আপুনি এটা OTP এটা আহিব আপোনাৰ মোবাইলত যদি আপুনি এপিক নাম্বাৰটো যদি আপোনাৰ মোবাইলত যদি এটা আহিছে তেন্তে আপুনি OTPটো অহাৰ পিছত OTPটো আপুনি ফিল কৰিব ফিল কৰাৰ পিছত আপুনি তলত চাব যে আপোনাৰ ডিটেইলত চাব পাৰিব আপোনাৰ এপিক নাম্বাৰটো দেখি পাব তাতো দেখি পাব যে ডাউনলোড এপিক ডাউনলোড দেখি পাব এই ডাউনলোডত আপুনি ক্লিক কৰি দিব ক্লিক কি হ'ব আপোনাৰ কাৰ্ডটো ডাউনলোড হৈ যাব ভোটাৰ কাৰ্ডটো ডাউনলোড কৰাৰ পিছত আপুনি পাৰিলে আপুনি PVC কাৰ্ড এটা বনাই মেলি আপুনি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰিব থেংক ইউ ভেৰি মাছ